Hello dosto, I am Siraj and welcome back to my channel Alex Siraj Travel Vlog. আজি আমি গৈ আছো মানে মুকালমুৱাত ৰিজৰ্টখন চাবলৈ গংগা যমুনা ৰিজৰ্ট আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো এয়া আমি গৈ আছো মুকালমুৱাত গংগা যমুনা ৰিজৰ্ট চাবলৈ এয়া নলবাৰীৰ পৰা সাজিত আহিছে এয়া মোৰ লগত হাই মাৰি দিয়ক হাই দোস্তো হাই সাজিত আছে সাজিত কিবা ক'বা নেকি কোৱা এয়া সাজিত যদি আপোনালোকে এই ভিডিঅ'বিলাক চাই পেলাই ভাল পাইছে যদি কিবা তো কিবা পাইছে তেতিয়াহ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো লাইক কৰি দিব থ্যাংক ইউ গৈ আছো মুকালমুৱা গংগা যমুনা ৰিজৰ্ট চাবলৈ এয়া চাই থাকক আপোনালোকে ফাইনালি আমি আহি পালো এয়া গংগা যমুনা পাৰ্ক আহক আমি দেখুৱাই আছো আপোনালোকক এয়া মোৰ লগত সাজিত আছে এয়া হাফিজুল আছে ইফালে এয়া দেখিবলৈ পাইছে চেলাম আছে আৰু ক'ত আমি নলে আছা ফাইনালি মই আপোনালোকক বেনাৰখন দেখুৱাবলৈ চেষ্টা কৰিম এখন আমি ইফালে যাব লাগিব ফাইনালি আমি আহি গেটত প্ৰৱেশ কৰিলো দেউঠাও থাকে ফাইনালি এয়া আহি আমি ভিতৰত সোমালো এয়া নুমি আছো এতিয়া ভিতৰত ওলাই যাম এয়া আমি যাই আছো ফাইনালি অলপ পিছতে যাই পাম আপোনালোকক দেখুৱাই আছো সম্পূৰ্ণ চাই থাকিব ধুনীয়া ধুনীয়া দৃশ্য এয়া গৈ আছো মোৰ লগত আমিনুল আছে এয়া আহক গাইজ এটা কি আছে দেখুৱাই আছো এয়া হাৱাৰ ফাৰ্ম এয়া দেখাবলৈ চেষ্টা কৰিম ওচৰৰ পৰা এয়া চাই থাকক এয়া দেখিবলৈ পাইছে হাৱাৰ ফাৰ্ম আৰু গাইজ এয়া দেখিবলৈ পাইছে এইটো ষ্টেজ হয় ইয়াতে মানে লোকেল ডেন্স হয় মানে সদায় গধূলিৰ সময়ত লোকেল ডেন্স হয় এয়া দেখিবলৈ পাইছে ডিম্পু আছে বেতাল আছে আৰু এইটো হৈছে কনফাৰেন্স হল এইটো ৰিজৰ্টছৰ কনফাৰেন্স হল আৰু কাষত দেখি আছে এইবিলাক হৈছে মানে ৰাতি থাকিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে এইবিলাক 300 টকাকৈ ভাড়া লয় থাকিলে আৰু এইটো জুলনি খেলিবলৈ আছে এয়া গাইজ এয়া চাওক কি ধুনীয়া লাভত বহি আছে ইয়াত চাওক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া সাজিত আছে হাফিজুল আছে সেইফালে আমিনুল আছে এইটো আৰু এইবিলাক দেখা পাইছে আপোনালোকে এইবিলাক মানে টায়াৰত কালাৰ কৰি দিয়া আছে ইয়াতে উঠি মানে ফটো উঠাব পাৰি ধুনীয়া জাগা হয় এইবিলাকতো ফটো উঠাই থাকে ধুনীয়া ধুনীয়া সৌন্দৰ্য মাইনাহঁতে খেলি আছে এয়া মই একবাৰ উঠিম ৰ'বা এয়া উঠিছোঁ দিয়ক এয়া ধুনীয়া মানে সাজিতে হাঁহি মাৰিছে দে এই নাচেগে সাজিতৰ হাঁহি আৰু ইয়াৰ কাষতে আছে মানে এইটো এটা ঘৰ হয় ৰাতি ইয়াত থাকিলে 2500 টকা ভাড়া ল'ব আৰু ঘোঁৰাটো 50 টকা ল'ব এই আপোনালোকে দেখা পাইছে ঘোঁৰা এইটো ঘোঁৰাত মানে দৌৰাব আপোনালোকক হেৰি দিব লাগিব 50 টকা দিব লাগিব ইয়াৰ বিনিময়ত আৰু এইটো হৈছে পাঠা ৰাম পাঠা এয়া দেখা পাইছে পাঠা অস্ট্রেলিয়া দেখা পাইছে এন্টাৰ্কটিকা হয় গংগা যমুনা ৰিজৰ্টছৰ পাৰ্ক দেখা পাইছে এইটো সাউথ আমেৰিকাৰ গংগা যমুনা ৰিজৰ্টছৰ পাৰ্ক হয় এইটো দেখা পাইছে আপোনালোকে আৰু এইটো দেখা পাইছে আপোনালোকে এইটো নৰ্থ আমেৰিকা হয় এইটো নৰ্থ আমেৰিকা
দেখাই আছোঁ আপোনালোকক। এইটো হ'ল আফ্ৰিকা, আপোনালোকক এইটো হ'ল এছিয়া, এই এছিয়া আৰু এইটো ফাইনেলি আমাৰ ইণ্ডিয়া। জয় হিন্দ। এতিয়া মই এতিয়া ভোটিং কৰিম, মানে ভোটিঙৰ টিকট লৈছোঁ। এয়া দেখা পাইছে, মানে কৈ আছে বাৰে বাৰে বোলে ভোটিংটো কৰি ল। এতিয়া ভোটিং কৰিম। এয়া এইটো ভোটিং দেখা পাইছে আপোনালোকে, ভোট হয় এইটো। উঠিম আৰু ইয়াতে মানুহ ৰখি আছোঁ মই। আৰু এনেকৈ লাহে লাহে মই ভোটিং ড্ৰেছযোৰা পিন্ধি লৈছোঁ। পিন্ধি লাহে লাহে ভোটত উঠিছোঁ আৰু উঠি আৰু ষ্টাৰ্ট কৰিম আৰু চাইকেল। চ' গাইজ, আপোনালোকে এই ৰিজৰ্টখন চাবলৈ আহিব পাৰে। এইটো আছে নলবাৰী মুকালমুৱাত, চাউল খোৱা বুলি কয়। ধুনীয়া ধুনীয়া বস্তু আছে চাবলগীয়া। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে, নিচেই ওচৰত আহিব নিশ্চয়। গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নটিফিকেশ্যনটো দবাই দিব। ধন্যবাদ।